নমস্কাৰ বন্ধু বান্ধৱীসকল আজিৰ এটা নতুন ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম 15টা অসম কুইজ তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাবা আৰু ভিডিঅ'টো এটা লাইক কৰি চেনেলটোত যদি নতুনকৈ আহিছা চেনেলটোক সাবস্ক্ৰাইব কৰি দিবা তেন্তে বলা পলম নকৰাকৈ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ কুৱেশ্যন নম্বৰ 1 শংকৰদেৱৰ প্ৰিয় শিষ্য কোন আছিল শংকৰদেৱৰ প্ৰিয় শিষ্য আছিল মাধৱদেৱ কুৱেশ্যন নম্বৰ 2 অসম সাহিত্য সভাৰ প্ৰতীকটো কোনে আঁকিছিল অসম সাহিত্য সভাৰ প্ৰতীকটো আঁকিছিল যুগল দাসে কুৱেশ্যন নম্বৰ 3 অসমৰ পুৰণি নাম কি অসমৰ পুৰণি নাম হৈছে কামৰূপ কুৱেশ্যন নম্বৰ 4 অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম হৈছে হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত্ৰ কুৱেশ্যন নম্বৰ 5 প্ৰাচীন কামৰূপৰ চাৰিটা ভাগ কি কি উত্তৰ ৰত্নপীঠ কামপীঠ স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ কুৱেশ্যন নম্বৰ 6 ইংৰাজৰ পৰা ছাৰ উপাধি লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন উত্তৰ হৈছে ছাৰ সৈয়দ সাদুল্লাহ কুৱেশ্যন নম্বৰ 7 শ্ৰীমন্ত শংকৰদেৱ বিৰচিত প্ৰধান পুথিখনৰ নাম কি শ্ৰীমন্ত শংকৰদেৱ বিৰচিত প্ৰধান পুথিখনৰ নাম হৈছে কীৰ্তন ঘোষা কুৱেশ্যন নম্বৰ 8 অসমীয়া ভাষা সাহিত্যৰ জনক কোন আছিল অসমীয়া ভাষা সাহিত্যৰ জনক আছিল শ্ৰীমন্ত শংকৰদেৱ কুৱেশ্যন নম্বৰ 9 অসমীয়া ব্যাকৰণক আধুনিক ৰূপ দিওঁতা প্ৰথম ব্যক্তি কোন অসমীয়া ব্যাকৰণক আধুনিক ৰূপ দিওঁতা প্ৰথম ব্যক্তি হ'ল হেমচন্দ্ৰ বৰুৱা কুৱেশ্যন নম্বৰ 10 অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম কেতিয়া হৈছিল অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম হৈছিল 1888 চনৰ 25 আগষ্টত কলিকতাত কুৱেশ্যন নম্বৰ 11 প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম হৈছে বাইবেল কুৱেশ্যন নম্বৰ 12 অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী কোন অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী হ'ল নলিনীবালা দেৱী কুৱেশ্যন নম্বৰ 13 অসমৰ প্ৰথম যাদুঘৰ কিমান চনত স্থাপিত হৈছিল 1940 চনত কুৱেশ্যন নম্বৰ 14 প্ৰথম অসমীয়া চলচ্চিত্ৰ কোনে নিৰ্মাণ কৰিছিল উত্তৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কুৱেশ্যন নম্বৰ 15 প্ৰথম অসমীয়া চলচ্চিত্ৰ কি উত্তৰ জয়মতী তেন্তে বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানে ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইক কৰি চেনেলটো যদি নতুনকৈ আহিছা এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবা ধন্যবাদ